আজি আমি বনাম গাহৰি ড্ৰাই ফ্ৰাই। তাৰ বাবে আমি লৈছোঁ 1 কেজি গাহৰি মাংস, জিৰা, নহৰু, পিঁয়াজ সৰু সৰু দুটা, আদা অলপ আৰু জলকীয়া 10টা মান। আমি জ্বলা খাওঁ কাৰণে জলকীয়া পৰিমাণটো অলপ বেছি লৈছোঁ, আপোনালোকে হয়তো কমো ল'ব পাৰে। আৰু দুটা আলু লৈছোঁ পিচ পিচকৈ কাটি। এতিয়া ডাঙৰ দুটা পিঁয়াজ মিহি মিহিকৈ এনেকৈ কাটি লৈছোঁ। বিলাহী লৈছোঁ দুটা, সৰু সৰুকৈ মিহি মিহিকৈ এনেকৈ কাটি লৈছোঁ। এতিয়া আমি গাহৰিখিনি প্ৰথমতে বইল কৰি ল'ম। বইল কৰি লোৱাৰ পিছত নহৰু, আদা, জলকীয়াখিনি মিক্সিত ধুনীয়াকৈ পিচি ল'ম। হয়তো আপোনালোকে পটাটো পিচি ল'ব পাৰে, কিন্তু সকলোৰে ঘৰত মিক্সি থাকে যিহেতু মিক্সিতে আমি পিচি ল'ম। এয়া আমি গাহৰিখিনি বইল হ'ব দিছোঁ। মিনিমাম 5 মিনিটমান সময় বইল হ'ব দিম। যি দুটা বিলাহী মই লৈ লৈছিলোঁ সেই দুটা এতিয়া মই ধুনীয়াকৈ প্ৰেছ কৰি লৈছোঁ। আৰু আদা, নহৰু, জলকীয়াখিনি, জিৰা গোটেই মই এয়া প্ৰেছ কৰি লৈছোঁ। এতিয়া আমাৰ যিখিনি গাহৰি বইল হ'ব দিছিলোঁ, এতিয়া মই বাতি এটা তৰিয়াই থ'ম। এয়া আমাৰ ধুনীয়াকৈ বইল হৈ গৈছে গাহৰিখিনি। এতিয়া মই এটা বাতিত তৰিয়াই থৈ আছোঁ। বইল কৰা গাহৰিখিনি ধুনীয়াকৈ এটা বাতিত এনেকৈ আমি উলিয়াই ল'লোঁ। কেৰাহীত ধুনীয়াকৈ এনেকৈ আমি তেল দি দিছোঁ পৰিমাণ মতে। আমাৰ তেলখিনি গৰম হৈ গ'ল। এতিয়া যিখিনি আমি আলু কাটি থৈছিলোঁ সেই আলুখিনি ধুনীয়াকৈ এনেকৈ ফ্ৰাই কৰি ল'ম তেলতে। আলুখিনি ভাজি থাকোঁতে পৰিমাণ মতে অলপ হালধি পাউডাৰ দি দিলোঁ, অলপ নিমখ দি দিলোঁ। আলুখিনি ভাজোঁতে নিমখ আৰু হালধি অলপ দিলে মানে আলু ধুনীয়াকৈ কালাৰো আহে, লাগি ধৰে, সোৱাদো আহে। সেইকাৰণে হালধি নিমখ অলপ ইয়াত দি দিলোঁ, দি লৈ এনেকৈ ভাজি ল'লোঁ। এতিয়া আমি গেছৰ ফ্লেমটো কমাই দিলোঁ, কমাই ঢাকন মাৰি দিলোঁ আলুখিনি যাতে সিজি লয় তেলতে। আমাৰ আলুখিনি ভাজা হৈ গ'ল, চাওকচোন কি ধুনীয়া ৰঙা ৰঙা হৈ আহিছে। এতিয়া বাতি এটা উলিয়াই ল'লোঁ। গৰম তেলত পিঁয়াজবিলাক দি দিলোঁ, কাটি থোৱা ডাঙৰ দুটা পিঁয়াজ কাটি থৈছিলোঁ ইয়াত দি দিলোঁ। পিঁয়াজখিনি ধুনীয়াকৈ এনেকৈ আমি ভাজি ল'ম, অলপ ৰঙা হ'বলৈ দিম ভাজি ভাজি। পিঁয়াজখিনি আমি ধুনীয়াকৈ ৰঙচুৱা যেতিয়ালৈকে নহয় ভাজি থাকিম, যাতে পিঁয়াজখিনি কেঁচা হৈ নাথাকে। যদি কেঁচা হৈ থাকে আঞ্জাত এটা গোন্ধ আহে, সেই গোন্ধটোৰ কাৰণে মাংসৰ সোৱাদটো কমি যায়। সেইকাৰণে পিঁয়াজখিনি আমি মিনিমাম 4 বা 5 মিনিট ভাজি ল'ম। আমাৰ পিঁয়াজখিনি ভাজা হৈ গৈছে, চাওকচোন ইমান ধুনীয়া ৰঙা হৈ উঠিছে। এতিয়া আমি আদা, নহৰু, জলকীয়া পেষ্টটো যে কৰি থৈছিলোঁ এই পেষ্টটো আমি এতিয়া ইয়াত দি দিলোঁ। পিঁয়াজখিনি ধুনীয়াকৈ লৰাই দিম। এতিয়া আমি দিলোঁ পৰিমাণ মতে হালধি, পৰিমাণ মতে নিমখ অলপ দি লৈছোঁ। যদি পিছতকৈ কমি যায় তেতিয়া আমি আৰু অলপ দি ল'ব পাৰিম। সেইকাৰণে এটা পৰিমাণত আমি নিমখখিনি মছলাখিনি ভাজোঁতে দি ল'লোঁ। এতিয়া আমি এইখিনি অলপ ভাজিব লাগিব। এতিয়া আমি এই মছলাখিনি মিনিমাম 4 পৰা 5 মিনিট পূৰা ফুল ষ্টিম দি ভাজি ল'ব লাগিব, যাতে মছলাখিনি তলত লাগি নধৰে আৰু মছলাখিনি যাতে ভাজা যায়। এতিয়া আমাৰ মছলাখিনি ভাজা হৈ গ'ল, চাওকচোন ইমান ধুনীয়াকৈ ভাজা হৈছে। এতিয়া আমি ইয়াতে গাহৰিখিনি দি দিলোঁ। গাহৰিখিনি দি আমি মিনিমাম আকৌ 5 মিনিট ভাজিম। এতিয়া গাহৰিত মছলাবিলাক ধুনীয়াকৈ লাগি ধৰিব আৰু আমি লৰাই থাকিব লাগিব, নহ'লে মছলাখিনি কেৰাহীত লাগি ধৰিব। এতিয়া কম ষ্টিমত মাংসখিনি সিজিব দিম, কম ষ্টিমত ধুনীয়াকৈ সিজিব দিলোঁ। এতিয়া আমি ঢাকনখন উদঙাই চাম। ঢাকনখন উদঙাই দিলোঁ। এতিয়া আমি মাংসখিনি ধুনীয়াকৈ এনেকৈ লৰাই দিলোঁ। এতিয়া আমি মাংসখিনি যেতিয়া ভাজি আছোঁ, ভাজি থাকোঁতেনে যি দুটা বিলাহী প্ৰেছ কৰি লৈছিলোঁ ইয়াতে দি দিলোঁ। এতিয়া ধুনীয়াকৈ এনেকৈ লৰাই দিলোঁ। বিলাহীখিনি দি ধুনীয়াকৈ ভাজি ল'লোঁ। এতিয়া আমি ইয়াতে আলুখিনি দি দিলোঁ। আলুখিনি দি ধুনীয়াকৈ এই মাংসখিনিৰ লগত ফ্ৰাই কৰি ল'ম। আগতেতো আমি যিহেতু ফ্ৰাই কৰি লৈছোঁৱেই, এতিয়া এই মছলা লগাৰ কাৰণে এনেকৈ ফ্ৰাই কৰি ল'ম মাংসৰ লগত। আকৌ বিলাহী পেষ্টখিনি যিহেতু ইয়াত দিলোঁ, এতিয়া ধুনীয়াকৈ অলপ ঢাকন মাৰি বস্তুখিনি সিজিব দিম। এতিয়া আমি ঢাকনখিনি উদঙাই চালোঁ বিলাহীৰ লগত মাংসটো ধুনীয়াকৈ ভাজা হৈছেনে নাই।
এতিয়া ধুনীয়াকৈ এনেকৈ লৰাই দিলোঁ। এতিয়া আমি ঢাকনখন উদঙাই চাওঁ মাংসখিনি ধুনীয়াকৈ সিজিছে নে নাই। আমাৰ মাংস সিজি গ'ল। এতিয়া আমি কি কৰিম, কাটি থোৱা ধনিয়া দি দিলোঁ। এতিয়া ধুনীয়াকৈ এনেকৈ লৰাই দিলোঁ। যিহেতু আমাৰ মাংসখিনি হৈ গ'ল, ধনিয়াও দি দিলোঁ। এতিয়া আমি ধুনীয়াকৈ এটা বাতিত তৰিয়াই থ'ম। আমি ইয়াত কোনো ধৰণৰ মিট মছলা, গৰম মছলা ব্যৱহাৰ নকৰোঁ, যিহেতু আমি ধনিয়া দিছোঁ। এতিয়া আমি ধুনীয়াকৈ এটা বাতিত মাংসখিনি এনেকৈ উলিয়াই ল'লোঁ। এয়া আমাৰ টেষ্টি গাহৰি মাংস হৈ গ'ল। আপোনালোকে এনেকৈ বনাই খাই চাবচোন, কেনেকুৱা লাগিছে কমেণ্ট বক্সত জনাব। এনেকৈ বনাই খাই চাব, ধুনীয়া। এয়া আমাৰ গাহৰি মাংস হৈ গ'ল। ভিডিঅ'টো যদি চাই ভাল লাগে, লাইক, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিব নাপাহৰিব।